নমস্কাৰ সমূহ অসমবাসী ৰাইজ, আপোনালোকে এপিডিচিএলৰ আপডেট কৰিলেনে? যদি কৰিলে ভাল কথা, যদি কোনোবাই কৰা নাই আপোনালোকে চিন্তা নকৰিব। তেন্তে ভিডিঅ'টো সেইসকলৰ বাবে, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। মই সকলোবোৰ দেখুৱাই দিম। যিসকল নতুন ভিউৱাৰ্ছ সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যদি ভিডিঅ'টোৰ পৰা আপোনালোকৰ কিবা উপকৃত হৈছে তেন্তে লাইক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু যদিও বেয়া হৈছে তেন্তে কমেণ্ট কৰিবলৈ নাপাহৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে মোবাইলত ক্ৰম ব্ৰাউজাৰটো অপেন কৰি এপিডিচিএল বুলি চাৰ্চ কৰিব লাগিব। চাৰ্চ কৰাৰ পিছত আপোনালোকৰ মোবাইলত এপিডিচিএল বুলি পেজ এটা আহিব। ওপৰত এপিডিচিএল অসম শক্তি বিতৰণ কোম্পানী লিমিটেড বুলি তেনেকৈ সেইটো লিংকত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ এনেকুৱা এটা পেজ খোল খাব, আৰু তাতে আপোনালোকে আপডেট মোবাইল নাম্বাৰত ক্লিক কৰিব লাগিব। তাতে ক্লিক কৰি কনজিউমাৰ নাম্বাৰ ফিল আপ কৰি আপোনালোকে এই ব্লু কাৰ চিন থকাটোত তাতে ক্লিক কৰি দিব আপোনালোকে। তাৰপিছতে আপোনালোকৰ কানেকশ্যন কাৰ নামত আছে সেইটো নামটো ওলাই যাব। তাৰপিছত আপোনালোকে তলৰ ফালে স্ক্ৰল ডাউন কৰি যাব। ইয়াতে মোবাইল নাম্বাৰ, ইমেইল আইডি আৰু অকুপেশ্যন আৰু আধাৰ নাম্বাৰ দি দিব। আধাৰ নাম্বাৰ ফিল আপ কৰি ছাবমিট বুটামটো টিপি দিব। ছাবমিট বুটামটো টিপাৰ পিছতে আপোনালোকৰ আপডেট সম্পূৰ্ণ হৈ যাব। আকৌ আপোনালোকে ঘূৰি গৈ কনজিউমাৰ নাম্বাৰটো ফিল আপ কৰি এবাৰ মাৰি চাব। তেতিয়া আপোনালোকে গম পাব আপোনালোকৰ আপডেট হৈছে নে নাই। তেতিয়া আপোনালোকৰ গোটেইবিলাক ডিটেইলছ আহি যাব আপডেট বুলি। ধন্যবাদ।